পবিত্ৰ ঈদ কথা ইমাম হুছেইন আবৃত্তি গাৰ্গী সোণোৱাল। বিশ্বজুৰি আনন্দৰ মদয়াত উৎফুল্লিত মুমিন জনতা। পবিত্ৰ ঈদ উল ফিতৰৰ আগত আহিল ৰোজা শেষৰ সীমনা। নতুন জামা কাপোৰ পিন্ধি খোহিত আনন্দহাৰা মন। সুস্বাদু মিঠাই নাস্তা খাই সকলোৱে যায়। নামাজ পঢ়ে শান্তিৰ বাবে বিশ্বৰ জনগণ। আকাশ বতাহে চুই যাওক বিশ্বৰ মুমিনৰ মনক। সকলোকে জনাওঁ ঈদৰ শুভেচ্ছা। পবিত্ৰ ঈদ মুবাৰক।